হৰেণ তই যাই আছা? যাই আছো। কিয় যাই আছা? পূজা পাকিস্তান গৈছে, পাকিস্তানৰ পৰা আনিব লাগিব তাক। তাতে বোলে তাইৰ বেছি হাগিনি হৈছে। ছাৰ তাইৰ বৰ হাগিনি হৈছে, মই সোনকালে যাব লাগে তাৰ লগত। কি কৈছ তই? তোৰ হাগিনি হৈছে পাকিস্তানত? হা? মোৰ পাকিস্তানত যাব কোনো চখ নাই, কাৰণ তাইৰ হাগিনি হয়, আৰু হাগিনি হ'লি তাই পেনতে হাগে। এইখন দেখত ছাৰ মোৰ তিৰি হৰাইছে, আপুনি মোক সহায় কৰক ছাৰ। হৰেণ তই তিৰিটো বিচাৰিব পাৰা আৰু মই তোক সহায়ো কৰিম। পিছে তোৰ তিৰি হৰাইছে? হয় দিম্বেশ্বৰ ছাৰ, মোৰ তিৰি হৰাইছে। আপুনি মোক ছাৰ তিৰিটো বিচাৰত সহায় কৰিব ছাৰ। বেলটাই মৰা তোক নিশ্চয় সহায় কৰিম মই। যদি তিৰি পুহিব নাজানা কিয় বিয়া পাতিছিলি? তিৰিয়ে ঘৰৰ পৰা পলাই গৈছে, এতিয়া কবাইছা ঘৰ এৰি থৈ যাবা বুলি হা? আৰু একবাৰ কবি হাগিনি হোৱা বুলি। দিম্বেশ্বৰ আপুনি গেলে কি কথা কৈছে হা?